হে গাইজ, কি খবৰ? আপুনি নিশ্চয় ভাল আৰু মোৰো ভাল। আজি মেগীৰ লগত আমাৰ যে জ্বালা মছলা থাকে সেই দিম, মানে চেলেঞ্জ কৰিম বুলি ভাবিছিলোঁ। এই মেগী আৰু মেগীৰ লগত এই জ্বালা মছলা পেকেট দিম। তাৰপিছত খাইকে ভাল আৰু মই কাপোৰটো সলাই লওঁ, সলাই বাৰু দেখাই আছোঁ। এই মেগীখিনি বনাই ল'লোঁ, বনাই লৈ জ্বালা লাগিবতো পানী এগিলাচ, চামুচ এখন আনিলোঁ। এইখিনি লাৰি দি এতিয়া আমি তাত জ্বালা মছলাখিনি এড কৰিম। তাৰপিছত লাৰি দিম, মিক্স কৰিম। মিক্স কৰাৰ পিছত ইমান পৰি গ'ল, মানে আপুনি ইমান নিদিব আৰু মই জলকীয়া খাওঁ কাৰণে ইমান দিলোঁ। পিছত মই কম হৈ আৰু দিলোঁৱে, মানে সেইকাৰণে বেছি নিদিব আৰু ইহঁতো বহুত জলকীয়া। তাৰপিছত এই মই কাপোৰ চাপোৰ পিন্ধি খাবলৈ ওলাইছোঁ। ইমানেই সোৱাদ হৈছে খাবলৈ, অলপ জ্বালাটো বেছি হৈছে কিন্তু বহুত ভাল লাগিছে খাই। এনেকৈ খাবচোন আপোনালোকে, কেতিয়াবা বহুত ভাল লাগে। আৰু মোৰ এইখিনি আধা শেষ হ'ল, এইখিনি আৰু 2 পেকেট মেগী বনাইছিলোঁ, খালোঁ। ইমানেই সোৱাদ লাগিছে, খাই লওঁ মই। চাই থাকক আপুনি। আপোনালোকে কোনোবা দিনা এনেকৈ খাবচোন, মজা লাগিছে দেখাই আৰু খাওঁ লাগিছে। এইখিনি শেষ হৈ গ'ল আৰু এইখিনি আছে। খাই আধা শেষ আৰু জ্বালা ধৰিছে, ইমান জ্বালা লাগিছে, পানী খালোঁ। এনেকৈ শেষ কৰি এইখিনি আছে, এইখিনি খালোঁ। এতিয়া এইখিনি শেষ হৈ গ'ল, এইখিনি নাওমান এইখিনি। তাৰপিছত খোৱা হোৱাৰ পিছত মোৰ ৰুকি খাইছোঁ, ইমানে খাব মন গৈছে আৰু। তাৰপিছত এৰিবই মনে, মই চেলেকি খালোঁ পিছত। তাৰপিছত শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ পিছততো লাগিল জ্বলা, একদম মোৰ পুৰি গৈছে একদম। পানী খালোঁ, পানী খাই মই মানে তৎপনে চাওকচোন মোৰ মুখখন একদম কেনেকুৱা হৈছে, ওঠৰে এইখিনি জেগা পুৰি গৈছে একদম। মজা লাগিছে খাই। এই জ্বালা লগাৰ কাৰণে মই এই আমটো থৈ দিছিলোঁ, এতিয়া মই আমটো খাম কাৰণ জ্বালা শেষ হৈ যাব। মোৰ একদম এই আমটোত নিমখ বেছি হৈছে আৰু খাই বিৰাটেই ভাল লাগিছে। সেই ৰঙা